অন্ততে যোৱাকালি যিখিনি উৰা বাতৰি লৈ পেলাই সেইফালে বেলেগ বেলেগৰ কথা শুনি পেলাই যিখিনি গৰম হৈছিল এতিয়া আপাতত খুব পিছফুলি আছে, একো গণ্ডগোল আৰু ৰিপিট হোৱা নাই। কিছু হৈছিল যোৱাকালি। অন্ততে আমি আপিল কৰিছোঁ যে বড়ো হ'লেও এই অঞ্চলৰে মানুহ, আদিবাসী হ'লেও এই অঞ্চলৰে মানুহ। 6 তাৰিখ ভেৰগাঁও সাব ডিভিজনৰ আণ্ডাৰত এই মূৰ মেলা এই অঞ্চলত ইয়াত আমাৰ এনিমেল ফিড প্লান যিটো প্ৰজেক্ট প্ৰমোদ বড়োৰ দিনতে সেইটো কামটো আৰম্ভ হ'ব লাগিছিল বা ফাউণ্ডেশ্যন হ'ব লাগিছিল, সি কৰা নাই মানে এই পইচা চেংচন হোৱা নাই এই সময়ত, বা সি চেংচন কৰি অনা নাই। যেতিয়া আমি চৰকাৰ আহিছোঁ অসমৰ লগত বা দিল্লীৰ লগত আলোচনা কৰি আমি এইটো চেংচন কৰাইছোঁ। চেংচন কৰি পেলাই এতিয়া আমি সেইটো প্ৰজেক্টটো অতি সোনকালে আৰম্ভ কৰিব লাগে বুলি আমাৰ যিহেতু এইটো দৰকাৰ আছে এই BTC অঞ্চলত। ইয়াত আমি মূৰ মেলাটো ঠিকে আছে, স্পটটো মাটিও আছে, এলটমেণ্টও দিছে। আজি আমি শুভ আৰম্ভ ফাউণ্ডেশ্যন কৰিছোঁ বাছ। কোকৰাঝাৰৰ ঘটনাটো পৰহি 19 তাৰিখত আবেলিৰ পৰা আৰম্ভ হৈছে। অন্ততে যোৱাকালি যিখিনি উৰা বাতৰি লৈ পেলাই সেইফালে বেলেগ বেলেগৰ কথা শুনি পেলাই যিখিনি গৰম হৈছিল এতিয়া আপাতত খুব পিছফুলি আছে, একো গণ্ডগোল আৰু ৰিপিট হোৱা নাই। কিছু হৈছিল যোৱাকালি। অন্ততে আমি আপিল কৰিছোঁ যে বড়ো হ'লেও এই অঞ্চলৰে মানুহ, আদিবাসী হ'লেও এই অঞ্চলৰে মানুহ, চবে আমি এই অঞ্চলতে থাকিব লাগিব। আমাৰ মাজত এনেকুৱা কোনোবা কাৰোবাৰ কথা লৈ পেলাই ভুল বুজাবুজি হৈ পেলাই আমাৰ মাজত দাঙাবাজি হ'ব নালাগে, গণ্ডগোল হ'ব নালাগে, সকলোকে মই আহ্বান কৰিছোঁ যোৱাকালি। আৰু আজিও মই এই আমাৰ ভেৰগাঁৱৰ যিটো মুখ্যমন্ত্ৰী মধ্যমিতা যিটো আঁচনি বিতৰণ, এইটো শেষ হোৱাৰ পিছত আমি চৰণ বড়ো ডাঙৰীয়া, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু মই একেলগে কোকৰাঝাৰত যাই পিছ মিটিং কৰিবলৈ গৈ আছোঁ।